চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবুলি আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বিজনীবাসী ৰাজ্যৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হৈছে। কিছু সময় পিছতে সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব আৰু বিয়লি 3 বজাৰ লগে লগে বহু প্ৰত্যাশিত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু অহাকালি দিনৰ 1 বজাৰ লগে লগে মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু মুকলি সভাত আমাৰ আটাইৰে শ্ৰদ্ধাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আৰু মুখ্য বক্তা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব। আপোনালোকৰ যোগেদি সমূহ বিজনীবাসী ৰাইজ, চিৰাং জিলাবাসী ৰাইজক আৰু ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবেলি বিজনী ছোৱালী স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত বিজনীবাসী ৰাইজ তথা বিভিন্ন বিশিষ্ট ব্যক্তিৰ দ্বাৰা এখন অভ্যৰ্থনা কমিটি গঠন কৰি আমি কাৰ্যসূচীসমূহ হাতত লৈছোঁ। আজি প্ৰথম কাৰ্যসূচী আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰ পিছতে আমাৰ শ্বহীদ তৰ্পণ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। তাৰপিছতে আমাৰ যি শ্বহীদ পৰিয়ালৰ ব্যক্তিসকল আৰু তাৰ লগতে আমাৰ যিসকল অসম আন্দোলনত যোগদান কৰিছিলে, অসম আন্দোলনসকলক নিৰ্যাতিত হৈছিলে, তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ। তাৰোপৰি আমাৰ যি 860গৰাকী শ্বহীদ, সেই শ্বহীদসকলৰ স্মৃতিত আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি আৰম্ভণি কৰিছোঁ। আজি 3গৰাকী ব্যক্তিৰ দ্বাৰা আমি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। পৰৱৰ্তী সময়ত আমি এই জিলাখনৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি এই বৃক্ষৰোপণ কাৰ্যসূচী আমি সমাপন কৰিম আৰু ইয়াৰ পিছতে আমাৰ এটা গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ গুৰুত্বপূৰ্ণ বিষয়ে এটি আছে যে তৰ্ক প্ৰতিযোগিতা। সেই তৰ্ক প্ৰতিযোগিতাত আমাৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিব, বহুত জানা তাৰ্কিকসকল আহিব, অংশগ্ৰহণ কৰিব। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰীকে আমি অংশগ্ৰহণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু তাৰপিছতে আমাৰ আছে আজিৰ যিখন আমাৰ গুৰুত্বপূৰ্ণ সভা, যে প্ৰতিনিধি সভা, সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা আমাৰ 3 বজাৰ পৰাই আৰম্ভ হ'ব। গতিকে আমি সমূহ প্ৰতিনিধিবৰ্গক আমি 3 বজাত উপস্থিত থকাৰ বাবে আমি আহ্বান জনাইছোঁ। তাৰোপৰি আমাৰ সন্ধিয়া সময়ত আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা এখন আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। তাত আমাৰ যিসকল উদীয়মান আমাৰ শিল্পীসকল আছে, আমাৰ স্থানীয় শিল্পীসকল, তেওঁলোকে গীত পৰিৱেশন কৰিব পাৰিব। আৰু আজি ইয়াৰ পিছতে আমাৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত হ'ব। তাৰপিছতে আমাৰ অহাকালিৰ যিটো কাৰ্যসূচী, সেই অহাকালিৰ কাৰ্যসূচী মতে আমাৰ প্ৰথমতে আছে আমাৰ সাংস্কৃতিক সমাৰোহ। বিভিন্ন সাংস্কৃতিক গোষ্ঠীসমূহ তাত নিমন্ত্ৰণ জনোৱা হৈছে। গতিকে আমি সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছোঁ। আৰু তাৰপিছতে আমাৰ যিখন আমাৰ মূল সভা, মুকলি সভা, সেই মুকলি সভা অনুষ্ঠিত কৰা হ'ব আবেলি পৰত। এই আবেলি পৰত মুকলি সভাত আমাৰ উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া উপস্থিত থাকিব। তাৰোপৰি আমাৰ এফচুকে আদি কৰি কিছুমান জাতি জনগোষ্ঠীয় নেতৃবৃন্দ উপস্থিত থাকিব। গতিকে সকলোকে আমি এই আমাৰ যিখন মুকলি সভাত আমি আহ্বান জনাইছোঁ। ইয়াৰ পাছতে আমাৰ সন্ধিয়া পৰত এখনি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আছে। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা আৰু তৰুণ তন্ময়ৰ গীতৰ শৰাই আগবঢ়া হ'ব। গতিকে আমি সকলো কাৰ্যসূচীতে সকলো ৰাইজৰে আমি একান্তভাৱে কামনা কৰিছোঁ।